নমস্কাৰ বন্ধুসকল, আজি বলকচোন খোজকাঢ়ি ব্লগ এটা বনাওঁ। আজি আমাৰ গাঁৱত ফাৰ্ষ্ট টাইম মানে আমি যেতিয়াৰ পৰা ইয়াত আহিছোঁ আৰু তেতিয়াৰ পৰাই ইয়াত কেতিয়াও এনেকুৱা পানী উঠা দেখা নাই। বহুত বেয়াকৈ পানী উঠিছে ইয়াতে এইবাৰ। বাইক নাই, গাড়ী নাই, একো উলিয়াব নোৱাৰোঁ ঘৰৰ পৰা। আগত আৰু দ আছে নেকি? ইমানখিনি এইখানটোৱে আছে আৰু বাকী এনেকৈ পানী পাব। আজিলৈকে কিন্তু এনেকুৱা বানপানী ইয়াত দেখা নাছিলোঁ দেই। আমাৰ ইফালে আগতে এনেকৈ কেতিয়াও পানী উঠা নাছিল। উঠিছিল অলপ চলপ, ৰাস্তা অকণমান তলত গৈছিল, কিন্তু এনেকুৱা কেতিয়াও উঠা নাছিল। চাওক না, গোটেই হ'ল ৰাস্তাটো পানীৰ তলত আছে অলমষ্ট। এইখিনি মাজতে অকণমান নাই। আগৰ ফালেতো কণ্ডিশ্যন আৰু বেয়া চাগে। আগৰ ফালে যাব নোৱাৰোঁ আৰু এইফালে কেইটামান বহুত ডাঙৰ ডাঙৰ গাঁত আছে। আৰু তাৰে পিছত আজি চবতছে ডাঙৰ প্ৰব্লেমটো হৈছে আজি গুৱাহাটীৰ ট্ৰেফিক জেম। এনেকুৱা ভয়ংকৰ ট্ৰেফিক জেম লাগিছে মানে অলমষ্ট জালুকবাৰীৰ পৰা বৰাগাঁও আৰু সেইফালে জালুকবাৰীৰ পৰা কামাখ্যা গেট। এইয়া গোটেই গাড়ী ডেড ষ্টপ। এইফালে আৰু এইটো চাইডে পুৰা কমপ্লিট ডেড ষ্টপ। চব ষ্টেণ্ড ষ্টিল। কোনোবাই আগৰ ফালে যাব পাৰিব নোৱাৰে, কনফিউজন, কাৰণ আগৰ ফালেতো বহুত দ। কিন্তু জানা মানুহে গৈছে
বহুত আছে মানে চাইডত মোৰ বিন্দাছ কি মানুহ কাৰ্পেট কোমাই ওলাই আহিছে এতিয়া জানা মানুহে কোমাই গৈছে বালি বালি গেলা মাথা মাৰ চলি যাম বুলি মানুহৰ সমস্যা সময়ৰ অপব্যয় চবতকৈ বেয়া লগা কথাটো এইটোৱে যে ট্ৰেফিকৰ মাজত আমি জেনেৰেল মানুহখিনি ইমান প্ৰব্লেম নাই কিন্তু এম্বুলেঞ্চত থকা মানুহ হয়তো আজি ভগৱান ৰক্ষা কৰিবা এনে যাম আৰু পানী দেখিছিল না আগতে ইয়াতে মইতো দেখা মনতে নাই সেইটো মাজৰ ৰাস্তাটোতো আজিলৈকে তলে যোৱা নাছিল কেতিয়াও আগতে এই ৰাস্তাটো ফাঁচ আছিল এইটো ৰাস্তাই তল যোৱা নাই তাকেইতো এতিয়া যিমান ৰাস্তা প্ৰতিপাদন কৰিছে সিমান তাৰমানে পানীৰ সুতটো বেছি কি হৈছে জানা কথাটো তাৰা পাহাৰ চাহাৰত মানুহ বহি গ'ল সেয়ে বেছি কৰি তাৰে ভিতৰত তোমাৰ আমাৰ হ'ব আৰু ধৰা 2-3 বছৰ ঠিক হ'ব আমাৰ সেই যোনবিলাক কালভাৰ্ট দিছে এইবিলাক আমাৰ তলত পৰি গৈছে আৰু তাৰে তলত কি আহে প্লাষ্টিকৰ প্লাষ্টিক বটল সেয়ে আৰু আমাৰ মেইন কথা কি জানানে ৰাস্তা আমাৰ যিমান পৰিষ্কাৰ নকৰক বিলত দেখি যাওঁ আমাৰ মোটামুটি 20 ফুট মান কৰি হেৰি কৰি দিব লাগে নৰা পানী যোৱা ইমান ফুট আৰামত বিলত নদীত পৰি গ'ল পানী এই ওচৰতে দীপৰ বিলৰ নিচিনা ইমান ডাঙৰ এটা পানীৰ বস্তু থাকাতে এইখিনি জেগাত পানী উঠব লগা কোনো কাৰণ নাই সেয়ে কথা হ'ব এইটো হ'ব মানে এতিয়া কৰি যায় আছে এতিয়া বৰাগাঁৱৰ চকেদি যি মেইন চকৰ কাষেদি যদি আপোনাৰ মাটি দিব লাগিব চৰকাৰক দৰকাৰ হ'লে মাটি দৰকাৰ সেয়ে এৰি দি তোমাৰ 20 ফুট মানকৈ ইমান বহল কৰি বৰাগাঁৱৰ চকটো গোটেই তল গৈছে ন এতিয়া কিয় নাযাব দাদা আমাৰ ঘৰৰ ওচৰৰে হয় আমি লগে পাই থাকোঁ সদায় ৰাস্তাত ইটো সিটোক কিন্তু আৰু এই পৰিস্থিতি আমি আগতে দেখা নাই কেতিয়াও ইয়াত ইমান ভয়ানক পৰিস্থিতি কেতিয়াও হোৱা নাছিল